হাই গাইজ বিন্দাছ ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অসম পুলিচৰ সকলোৱে কৈ আছে যে জুলাই মাহত হ'ব বুলি কৈ আছে কিছুমানে, কিন্তু অসম পুলিচৰ যদি কৰোণা ভাইৰাছটো যদি কমি যায় তেতিয়াহ'লে কিন্তু হোৱাৰ এটা চান্স আছে জুলাই মাহত, আৰু তাৰ আগতো হৈ যাব পাৰে। কিন্তু কৰোণাৰ প্ৰকোপটো যিহেতু বাঢ়ি গৈছে দিনক দিনে, তাৰ কাৰণে যিকোনো ইণ্টাৰভিউ তেওঁলোকে ষ্টপ কৰি থৈ দিছে। কাৰণ কিয়, কৰোণা এনেকুৱা এটা বেমাৰ, এটাৰ হৈ গ'লে গোটেই হৈ যাব। তাৰ কাৰণে কৈছোঁ, হয়তো যদি কৰোণাটো যদি কমি যায় তেতিয়া জুলাই মাহত হোৱাটো চান্স আছে। আৰু আপোনালোকে ৰানিং কৰি থাকক, আপোনালোকে হতাশ হৈ নাযাব। কাৰণ কিয়, যেতিয়া ওলাই দিব তেতিয়া আৰু গণ্ডগোল হৈ পৰিব। ওলাই দিয়াৰ লগে লগে আপুনি ভাবিব কিয় ৰানিং নকৰিলোঁ। যদি আপুনি ৰানিং কৰি থাকে তেতিয়া যিমান হেৰি নহওক আপুনি ওলাই দিলে আপোনাৰ ৰানিং কৰাত সুবিধা হ'ব আৰু আপুনি এক্সিলেণ্ট মাৰিব পাৰিব। আৰু আপুনি যদি ৰানিং নকৰে তেতিয়াহ'লে আৰু আপুনি এক্সিলেণ্ট মাৰিব পাৰিব নেকি? হয়তো পাছ কৰিব নোৱাৰিবও পাৰে যদি ৰানিং নকৰে। ৰানিং যদি পূৰা কৰি থাকে আপুনি কোনোদিন ফেইল কৰি নাযায়। আৰু আশা কৰোঁ আপোনালোকে সকলোৱে ৰানিং কৰি থাকক। আৰু আমি সদায় ৰানিং কৰি আছোঁ। আৰু কিছুমানে এইটো ভাবিব পাৰে কাম নাই, ৰানিং কৰি থাকি কাম নাই। আচলতে ৰানিং কৰাটো বহুত ভাল। অকল আপুনি চাকৰিৰ ক্ষেত্ৰতে নহয়, আপোনাৰ যদি দেহত কিছুমান বেমাৰ থাকে, ৰানিং বুলি এক্সাৰচাইজ কৰি থাকিলে আপোনাৰ দেহৰ পৰা কিছুমান বেমাৰ নাইকিয়া হৈ যায়। তাৰ কাৰণে কৈছোঁ আপোনালোকে ৰানিং কৰি থাকক। আৰু ৰানিং নকৰিলে আপোনাৰ ওজনটো বাঢ়ি যাব। ওজনটো যেতিয়া বাঢ়ি যাব তেতিয়া আপুনি ৰানিং কৰাত বহুত অসুবিধা হৈ পৰিব। আৰু আপুনি সদায় ৰানিং কৰি থাকক। আৰু কিছুমানৰ কথা নল'ব, বোলে এডমিট কাৰ্ড আহিলেহে দৌৰিম। আপোনাৰ মতে আপুনি দৌৰি থাকক, এদিন নহয় এদিন ছাকচেছফুল হ'ব। আৰু যদি অসম পুলিচৰ যদি কিবা আপডেট আহি যায় আপোনালোকক দিবলৈ সকলোতকৈ আগত চেষ্টা কৰিম। আৰু আপুনি যদি মোৰ চেনেলত আজি প্ৰথমবাৰলৈকে আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আৰু মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপুনি সকলোতকৈ আগত পাব। ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ। জয় আই অসম।